নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বিপুল নাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিপুল নাথ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ মই এনেকুৱা কেইটামান গুৰুত্বপূৰ্ণ কথা লৈ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব। প্ৰথম কথাটো হ'ল, আজি আমাৰ ভাৰতবৰ্ষৰ অৰ্থাৎ ভাৰতবৰ্ষৰ জীয়ৰী তথা অসমৰ জীয়ৰী লাভলীনা বৰাগোহাঁইলৈ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। কিয়নো তেখেতে জাপানৰ টকিঅ'ত যি অলিম্পিক খেলা অনুষ্ঠান হৈছিল, বক্সিং প্ৰতিযোগিতা, সেইটোত অংশগ্ৰহণ কৰি তেখেতে জয়ী হ'বলৈ সক্ষম হয় আৰু লগতে আমাৰ অসমৰ বাবে সুনাম কঢ়িয়াই আনে। দ্বিতীয়তে আহিছোঁ আমাৰ যোনবিলাক পৰীক্ষা, মানে আমাৰ যোনবিলাক ভাইটি ভণ্টিসকল এইবাৰ মেট্ৰিক পৰীক্ষা দিছিলে, অৰ্থাৎ পৰীক্ষাটো এইবাৰ হোৱাই নাছিল। যেনেকৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে আজি, কিছুমানে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টলৈ সন্তুষ্ট নহয় আৰু কিছুমানে সন্তুষ্ট হৈছে। ইয়াৰ অৰ্থ এইটোৱে, মানে আপোনালোকে যিমানখিনি চেষ্টা কৰিছিলে আগতে, সেইখিনি চেষ্টা কৰাৰ পিছতো আপোনালোকৰ পৰীক্ষা নোহোৱাৰ ফলত আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে নিশ্চয় ভাঙি পৰিছিলে। সেইবিলাক আজিৰ দিনটোত বাদ দি আপোনালোকে টেনশ্যন ফ্ৰী হৈ থাকক। কিয়নো মই আপোনালোকক এটাই কথা অৱগত কৰিব বিচাৰিছোঁ, আপোনালোকে নিশ্চয় জানে এই কথাটো। চাওক, যোনটো এইবাৰ পৰীক্ষা হৈছে নহয়, মেট্ৰিক বা হাই ছেকেণ্ডাৰীৰ কালি ৰিজাল্ট দিব, সেইটো আপোনালোকে পঢ়া শুনাটো এটা কাৰণতে কৰক, আপোনালোকে চাৰ্টিফিকেটখন পাব। আপোনালোকৰ এটা প্ৰমাণ হ'ব যে আপুনি মেট্ৰিক বা হাই ছেকেণ্ডাৰী পাছ কৰিলে। তাৰ মানে এইটো নহয় আপোনালোকে পঢ়ি শুনি পাছ কৰিলে যে চাকৰি পাব, বা আপুনি চাকৰি কৰিবৰ কাৰণে যে আপোনাৰ পঢ়া শুনা কৰে, সেইটো কথা কোনোদিনে গ্ৰহণযোগ্য বা তেনেকুৱা হয় বুলি মই নাভাবোঁ। মই ব্যক্তিগত ফালৰ পৰা মই তেনেকৈ ভাবোঁ যে পঢ়া শুনা কেৱল চাকৰিৰ বাবে নহয়, পঢ়া শুনা হৈছে এটা আত্মবিশ্বাস, আত্মবলিদান, যে আপোনাক ঠগাব নোৱাৰে। মানে আপোনাৰ পঢ়া শুনা আছে, ধৰি লওক আপুনি কিবা এটা লিখি দিছে, এইখন কাগজত লিখা আছে কিবা এটা, চাওক এনেকৈ কিবা এটা লেখা আছে, আপোনালোকক যদি কয় এইটো মোৰ নামটো এইটো বিপুল নহয়, বেলেগ লেখা আছে, তেতিয়া আপোনাৰ যদি পঢ়া শুনাই নাথাকে বা আপুনি এই আখৰটো, আমি অসমীয়াত যে কথা এষাৰ আছে, কলা আখৰটোৱে যদি চিনি নাপায়, আপুনি সেই মুহূৰ্তত আপুনি কেনেকৈ বিশ্বাস কৰিব, মানে কি কৰিব? ঠিক সেই কথাটো কৈছোঁ মই। দ্বিতীয়তে, মই যোনবিলাক আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিছে ভাইটি ভণ্টিসকল আছে, তেখেতলৈ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আৰু তেখেতক যোনবিলাকে পাছ কৰিছে সিহঁতৰ নিশ্চয় আজি ফূৰ্তি লাগি আছে, আৰু যোনবিলাকে ৰিজাল্ট কিছুমান বেয়া হৈছে, মই কৈছোঁ তেওঁলোকে সম্পূৰ্ণ দুখ একেবাৰে নকৰিব। কিয়নো চাওক, দুখ কৰিলে শাৰীৰিক আৰু মানসিক হিচাপে আপুনি কষ্ট পাব। আপোনালোকে জাষ্ট ট্ৰাই কৰক, চেষ্টা কৰি যাওক। এইবাৰ পাছ কৰিব নোৱাৰিলে নাই, নেক্সট বাৰটো কৰিব ন। পৰীক্ষা মানে জীৱনটোৱে আপোনাৰ পৰীক্ষা। আপুনি যদি ভাবে আপুনি গোটেই জীৱন পৰীক্ষা দিব পাৰিব, মানে কিয়নো আমাৰ সমাজত এটা কথা আছে, শিক্ষাই কেতিয়াও মানে বয়সৰ বাধা নামানে। বন্ধু বান্ধৱীসকল, মই দিয়া ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে যদি উৎসাহ পাইছে, প্ৰেৰণা পাইছে, তেতিয়াহ'লে আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব। আৰু যোনবিলাক ল'ৰা ছোৱালীয়ে কালি হাই ছেকেণ্ডাৰী ৰিজাল্ট চাব বিচাৰে বা চাব পৰা নাই, তেনেকুৱা ক্ষেত্ৰত মোক কমেণ্ট বক্সত আপোনালোকে ৰোল নম্বৰটো লিখি দিব, মই আপোনালোকক এইখিনি সহায় কৰি দিম। ধন্যবাদ, বাই বাই।